বিদেশত আপোন মানুহ বে ভাই ইয়াত থকা মোৰ 6 মাহমান হ'ল এটা অসমীয়া মানুহ লগ পোৱা নাই সেই অসমীয়া মানুহ লগ পোৱা নাই মানে গাহৰিও নাপাবলৈ নাই মাথাটোৱে বেয়া কেলা পইচাকেইটা দিবি এক ছেকেণ্ড মোক দাদা অসমৰ নেকি আৰে দাদা কি কয় ৰে ৰ'ব হে এয়া কি আৰে লগ না দাদা মই জানে 6 মাহৰ পৰা এয়া গামোচা চামোচা পকেটত লৈ গৈছোঁ এজন অসমীয়া মানুহ পোৱা নাই দাদা দাদা গাহৰি নিশ্চয় খাম দাদা বিহু এপাক দাদা মাৰিব লাগিব বিহু এপাক বলক 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 হেই ধুনীয়া ছোৱালী বেংগলৰটো ভাল ছোৱালী আছে মানে সেই বেংগলৰ নহয় জানি ফৰেনাৰ নিচিনা দেখাতে লৈছিলে হাই ভণ্টি ভাল লাগিছে দেই আৰে ৰৈছে শুনিব বে বুজিয়ে নাপায় ঠিকেই এইটো আমি বেংগলৰত আছো তহঁতৰ লাজ চৰম নাই ল'ৰাহঁত অসমৰ বাহিৰত আহি ছোৱালী জুকাব আহিছ অসমৰ ওলালবি আৰু ফুসফুসাই কি আছ ইয়াৰ পৰা যা নহলে এক কান ধৰে চৰ দিম এতিয়া আই এম সো সৰি মেডাম हमें माफ करना मैडम আৰে অসমীয়াত ক ক্ষমা কৰিব দেই বল বল যাও ভাই তোমাৰ লগত ষ্টাফ হ'ব নেকি বে বে ভাই বেংগলৰ দাম বহুত বেছি আৰু কতো একদম খাবলৈ নাই অকণ মেনেজ কৰা বে ভাই দাদা দাদা অসমৰ নেকি আহক অকণমান এপিনে হওক ছাৰ হওক আৰে দাদা আপুনি পাৰ হৈ যাওঁতে মই বাবা চাবা কথা শুনিছিলোঁ ফোনত কথা পাতি থকা জানে নেকি কিবা ময়ে বিচাৰি আছিলোঁ তোমাৰ বেংগলৰ ইমান দিন হ'ল বে মাৰ লগত থকা নাই লাষ্ট ঘৰতে ফুকি অহা ছেম ইয়াত মই শিৱৰাত্ৰি গ'ল হোলী গ'ল এটা চিলিমৰ এটা টুকুৰা নাপালোঁ দাদা মই কেতিয়া কান্দিছোঁ বে দাদা মদ খাই পাহৰিয়ে গ'লোঁ ভাঙৰ টেষ্ট কেনেকুৱা আছে আপুনি ফোন আহিছে আপোনাৰ ৰিংটনটো চিম হেল্ল' বাবা ক'ত পাই গলি ক'ত 10 মিনিটত গৈ আছো 10 মিনিটত গৈ আছো ভাই A few moments later. भैया ओ रहीम का घर पता है क्या इधर ही रहता है बोला था এক্সেণ্টটো অসমীয়া যেন লাগিছে বে অসমৰ নেকি আপুনি অসমৰ নেকি আকৌ এই কোন নহওক ৰহিম ইয়াতে চিকিউৰিটি গাৰ্ড কৰে দেখোন নহয় কি কিবা ডেলিভাৰী বয় নেকি কৰিছে নহয় আগত ডেলিভাৰী কৰিছিলে এতিয়া ক'ৰবাত চিকিউৰিটি কৰে আচ্ছা আপুনি তাৰ এড্ৰেছটো দিব পাৰিব নেকি হয়তো বাদ দিয়ক আপুনি ক'ত থাকে পিছে মই আপোনাৰ হোৱাইট ফিল্ডতে আছো মোৰ বৰ্তা এজনো থাকে তাত এই ফুটবল ফিল্ডটোৰ কাষত যে আচ্ছা আপোনাৰ ৰহিমৰ এড্ৰেছটো দিব পাৰিব নেকি মোৰ লগত সেইটো তিনিআলিহে আগতে সেইকণতে ঠিক আছে তেন্তে মই গৈ দিওঁ আৰে মই থৈ আহিম আপোনাক আপুনি পিছে কৰে কি এনেই জাষ্ট বেংগলোৰ ফাৰ্ষ্ট আহিছো ইমান বেছি দিন হোৱা নাই মানে মোৰ 20 বছৰ হ'ল ইয়াত ত' মই ৰেষ্টুৰেণ্ট এটাৰ মালিক হয় কাম চাম লাগিলে ক'ব মোক এইটো ৰাস্তা নহয় আমি ভুল ৰাস্তা আহিলো এপিনে হ'বলা ব'লকচোন 20 বছৰীয়া তই ইয়াত থাকি পেলাই ৰাস্তা চিনি নাপাৱ কামোৰ চাতন কিয় দি আছ বে জানা হক কি মানুহ লগ পাওঁ এই দিনডালে বেয়া হয় দাদা চৰি বেয়া নাপাব দেই আপোনাৰ হোৱাটছআপ নম্বৰটো লগ পাগলা নেকি হোৱাটছএপ নম্বৰ লাগে তাক কামোৰ চলা